नमस्कार DRS पिक फार्म चैनल आपलोक सकलोके स्वागतम जनाइছো मोर आज सरू फार्मखन रिपेयरिंग करि आছো आपलोके चारक बहुत बेया होइছিলে आज ताके रिपेयरिंग करि आছো भिडिओটো ভাল লাগিলে লাইक কৰিব शेयर কৰিব আৰু সাবস্ক্ৰাইব কৰিব रिपेयरिंग মানে আৰু এনে সিম্পল কে কৰিছো আৰু যদিহে চাই ভাল পায় লাইক কৰিব আপোনালোকেও কৰিব পাৰিব কেনেকৈ কৰিছো চলো हमारे मुहा घर है दुजने लगे आसो एनेकुवा गाँत बनाइছে এইবিলাকৰ रिपेयरिंग কৰিছো ইয়াতো সেই এবোৰ গুটে গাঁত হৈছিলে এইবিলাক रिपेयरिंग কৰি আছো এইবোৰ খোলা মাৰি মছলা মাৰি নি ডাইৰেক্ট ইয়াত খোলা মাৰি মছলা এনেকুৱা সোমাই দি দিব এইফালে এনেকুৱাকে এই গৰালৰ পৰা গাহৰিকেইটা বাহিৰত ওলাই আছো বাহিৰত ওলাই দি পেলাই সফা কৰি ৰিপেয়াৰিং কৰি আছো এইবোৰ কেনেকুৱা ফাট মিলি গৈছিলে এইবোৰ হলো তথাপি আৰু পুৰা নতুন নিচিনানো ক'ত হ'ব যিমানখিনি পাৰিছো এইখিনিকে কৰিছো আৰু এইপিনে মোৰ এইপিনে গাহৰিৰ কাৰণে কচু আছে এইপিনে আছে কচু বৰ্তমান মই হলো ঘৰৰ কচুখিনি কাটা নাই বাহিৰৰ পৰা আনি আছো যেহেতু বাহিৰত পাই আছো বাহিৰত নাপালে মই ঘৰৰখিনি কাটিম এইটো এটা ৰুম এইটো এটা ৰুম এইটো এটা ৰুম তিনিটা ৰুম আৰু লাহেকে আৰু বঢ়াম আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আৰু বঢ়াই যাব পাৰো সম্পূৰ্ণ হৈ গ'ল ৰিপেয়াৰিং কৰা চাই লওক रिपेयरिंग करा हो गल और प्ले बेरकेखन দিব আছে মই বেৰকেখন এটা মই লাহেকে দি দিম চাই লওক কেনেকুৱা হৈছে এইটো পুৰা গাঢ় হৈ গৈছিলে এটোকো ঠিক কৰি দিলো বৰ্তমান इटे साइड बेरखन दी दिम मैं लाहेके और इतना सम्पूर्ण इतो इतना राखिब परा इतो राखिब परा इतो बेरखन दिले हो गल बेरखन जास्ट इखन इपिने राखि थৈ जाइছে इतना इपिने आनी मैं लगा दिले हो गल और इतना ऊपर अकमान एखिन ভিডিওটো যদি চাই ভাল পায় লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে এনেকৈ সৰুকে হলেও বা কম খৰচত হলেও আপোনালোকে ফাৰ্মখন বনাব পাৰিব